হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? অসমীয়া ছোৱালী চম্পী অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আঠুৱা এনেকৈ আছে। দিনত ভিডিঅ' কৰা নাযায়, ইমান গৰম, সেইটো কাৰণে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া সন্ধিয়া 5:20 হৈছে। দিনত মানে ভিডিঅ'টো বেছি দীঘল নহয়, ছুটিয়ে হ'ব। মই বোলে ভিডিঅ' বহুত দীঘলকৈ বনাওঁ বুলি কয়, সেইটো কাৰণে আজি অকণমান ছুটিকৈ বনাম। দিনত ভাত খাওঁতে বুটৰ চাটনি বনাইছিলোঁ। ভিডিঅ'টো অকণমান কৰি ৰাখিছোঁ, মোৰ ভিডিঅ'টো লগাই দিম, আপোনালোকে চাবচোন। বুটৰ যদি এনেকৈ চাটনি খোৱা নাই, আপোনালোকে এবাৰ খাবচোন, খুবেই ভাল লাগে। বুটৰ চাটনি মানে চাটনি বুলিও কয়, চাটনি বুলিও কয়, মই চাটনি বুলি কওঁ। এতিয়া চাহ বনাওঁগৈ। আজি বৰা চাউল তিয়াই থোৱা আছে, বৰা চাউল খাম। ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে। বুট কেইটামান লৈছোঁ আৰু আদা, নহৰু কেইফুটামান, এটা ভোট জলকীয়া আৰু নৰসিংহ পাত আৰু মান ধনিয়া। এইটো চাটনি হ'ব। আপোনালোকে এনেকৈ খাইছেনে? যদি খোৱা নাই এবাৰ খাবচোন, বুটৰ সৈতে নৰসিংহ চাটনি। এতিয়া মই বুটকেইটা দি লৈছোঁ মিক্সি বাতিটোত। তাৰপৰা নহৰু, আদা, ভোট জলকীয়া আৰু নৰসিংহ পাত। ইয়াত অকণমান মই পানী দিম, পানী দিলে ধুনীয়াকৈ পিচ খাই যায়। এতিয়া মই পিচি লওঁ। এয়া হৈ গ'ল বুট আৰু নৰসিংহ চাটনি। নিমখ দিয়া নাই, নিমখ মই এতিয়া দিম। বহুতে আগতে নিমখ দিয়ে, মই পিচি লোৱাৰ পিছতহে নিমখ ব্যৱহাৰ কৰোঁ। নৰসিংহ বুটৰ চাটনি ৰেডি হৈ গ'ল। চাহ বনাই হৈ গ'ল। লগতে লৈছোঁ কল আৰু বৰা চাউল, এয়া বিস্কুট, এয়া মিষ্টাৰৰ কাৰণে। এতিয়া আমি খাই লওঁ, লগতে গাখীৰ। হেই গাইজ, আহি গ'লোঁ। এতিয়া বহি পেলাই খাই লওঁ। এইপিনে মিনুৱে চৰিয়ে আছে। কাঁহৰ বাতিত ল'লে অলপ বেছিয়ে গৰম হয়। এয়া মায়ে অনা বৰা চাউল, কিবা মাহঁতে লৈ আনিছিলে, এতিয়াহে খাইছোঁ। ঘৰৰ কল, জাতি কল বুলি কয়। এতিয়া খাই লওঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি নতুনকৈ কোনোবাই আহিছে, ভিডিঅ'টো চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিহে যাব।